Hello everyone. আজি আমি আগবাঢ়িছো এটা নতুন চেপ্টাৰ আপোনালোকক পঢ়াম। এইটো হৈছে পোহৰ, সবেই জানা প্ৰতিফলন আৰু প্ৰতিহৰণ। কিমান নম্বৰ আছে? 12 নম্বৰ অধ্যায়। এতিয়া কোৱাচোন আৰু পোহৰ কি বস্তু? এতিয়া ইয়াত লাইটটো জ্বলি আছে, এইটো পোহৰ কি হৈছে? তাৰ পৰা ৰশ্মিবিলাক আহিছে, আহি কিনে এইটো আমাৰ মাৰ্কাৰটো আছে, ইয়াত খুন্দা মাৰিছে, এইটো খুন্দা মাৰি আমাৰ চকুত পৰিছে, পৰাৰ পিছত আমি বস্তুটো দেখা পাইছো। আল্টিমেটলি কথাটো এনেকুৱা, পোহৰ উৎস একোটা থাকে, যেনেকুৱা সূৰ্যৰ পৰা পোহৰ আহিছে, ৰশ্মি আহিছে, বা লাইটটোৰ পৰা পোহৰ ৰশ্মি আহিছে, বা টৰ্চটো মাৰি দিছো পোহৰ আহিছে, সেইটো কথা আমি জানো। এতিয়া আমি আৰু এটা কথা জানো যে পোহৰৰ গতিবোৰ কেনেকুৱা, সৰল ৰৈখিক, মানে পোহৰে কেনেকুৱা পথত ট্ৰেভেল কৰে, ষ্ট্ৰেইট লাইনত যায়। অৰ্থাৎ পোহৰৰ ৰশ্মি কেনেকুৱা বুলি যদি কয় কি হব, সৰল ৰৈখিক। কেনেকুৱা? সৰল ৰৈখিক দিশত ৰশ্মিবিলাক আহে। এতিয়া কথাটো এনেকে ভাবিব পৰা যে পোহৰৰ ৰশ্মিবোৰ কিয় সৰল ৰৈখিক হল, কাৰণটোনো কি? এতিয়া কথাটো চাবা, ইয়াৰ ওপৰত কিয় সৰল ৰৈখিক হল বুলি কোৱা হলে বহুত ডাঙৰ এটা এক্সপ্লেনেশ্যন, এইবিলাক হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী এইবিলাক লেভেলত পাবা। পোহৰৰ যিবিলাক আপ ডাউন থাকে, এমপ্লিটিউডৰ কাৰণে হয়, কিবা পিছত পাবা এইবিলাক, সেইটো ইমান জৰুৰী নাই। এতিয়া তোমালোকৰ কাৰণে জৰুৰী এটা কথা এটা এনেকে ভাবা, কিয় সৰল ৰৈখিক হল? তুমি ইয়াত আছা, এৰ পৰা তুমি বি লৈ যাবা, ধৰা দুটা ঠাই আছে, তুমি ইয়াৰ পৰা ইয়ালৈ যাবা। এতিয়া এই ঠাইটোক তুমি এনেকে ঘূৰি 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 যাবা নে চিধা গলে সহজে পাবা? অৰ্থাৎ তুমি কি বিচাৰিবা যে আমি সোনকালে সেই ঠাইখিনি পাওঁ, সেই ঠাইখিনি পাবৰ কাৰণে কি কৰিবা? চিধা যাবা। অৰ্থাৎ চিধা পথটোৱে হৈছে সৰল ৰৈখিক। সেইবাবে কি হয়, আমাৰ পোহৰৰ যিটো গতি হয়, সেইটো গতিটো কি হয়? সৰল ৰৈখিক গতি। এতিয়া আৰু এটা কথা আছে, সৰল ৰৈখিক গতি হোৱাৰ লগে লগে পোহৰৰ অপৱৰ্তন বুলি এটা ফেনমেনা আছে। অপৱৰ্তনটো কি বস্তু? অৰ্থাৎ চাবা, এতিয়া পোহৰটো এনেকে আহিছে, এনেকুৱা সৰল ৰৈখিক দিশত পোহৰটা আগবাঢ়িছে, পোহৰৰ ৰশ্মিটো আগবাঢ়িছে। এতিয়া তাত যদি মই মাজতে কিবা এটা অবষ্টেকল এটা দি দিওঁ, ধৰা কিবা এটা বস্তু এটা আহি গল, বাধা এটা পাই গল, ধৰা হল আমাৰ পোহৰৰ যিবিলাক ৰশ্মিবিলাক আহে, তাত কিছুমান ধূলিকণা থাকিল, কিবা থাকিল, সেইবিলাকত পৰিলে কি হব? গতিপথটো কি হৈ যাব? বেকা হৈ যাব। অৰ্থাৎ চিধা গতিত নাযায়, কি কৰিব? চাইডটো ল'বা। ধৰি ললো মই শিল এটা ললো, দলিয়াই দিলো, দিয়াৰ লগে লগে যদি কি হয়, চিধাকে মাৰিলো, ইয়াত পৰিছে, পৰি কি হব? বেকা হৈ যাব। অৰ্থাৎ আমি কি কব পাৰো, পোহৰৰ গতিপথত মানে অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থাকে। ক্ষুদ্ৰ বস্তু এটা কি হয় থাকিলে, পোহৰ পোনে পোনে যিটো গতি কৰিছে, অত্যন্ত ক্ষুদ্ৰ বস্তু এটা দিছো, দিয়াৰ লগে লগে পোহৰ যিটো পোনে পোনে গতি কৰিছে, সেই গতিপথটো সলনি কৰি কি হৈ যায়? বেকা হৈ যায়। আৰু এই যিটো ফেনমেনা, এইটোকে কয় পোহৰৰ অপৱৰ্তন। ইয়াৰ পিছত আমি কব পাৰো যে তোমালোকৰ কি হব পাৰে, পোহৰৰ অপৱৰ্তন হল। ইয়াৰ পিছত আহিল পোহৰৰ প্ৰতিফলনৰ নিয়ম বিলাক। প্ৰতিফলনৰ নিয়ম বিলাক কেনেকুৱা আছিল? যে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব একেই সমতলত থাকে। ভাবা, এতিয়া আপতিত ৰশ্মি কোনটো? এতিয়া মই ধৰি ললো এটা টৰ্চ এটা ললো, লৈ কিনে ইয়াৰ পৰা টৰ্চটো মাৰি দিলো, মৰাৰ লগে কি হব? পোহৰটো আহি যাব, আহি কিনে ইয়াত পৰিলে, এনেকুৱাকে পোহৰটো আহিলে। ধৰি ললো ইয়াৰ পৰা এইটো এটা পোহৰৰ উৎস, ধৰি ললো এই মাৰ্কাৰটো এটা পোহৰৰ উৎস, ইয়াৰ পৰা মাৰি দিলো, দিয়াৰ লগে লগে ইয়াত পৰিছে। পৰা মানে অৰ্থাৎ এই যিটো ৰশ্মি হয়, এই ৰশ্মিটোক আমি কি বুলি কম? আপতিত ৰশ্মি। কাৰণ উৎসৰ পৰা যিটো ৰশ্মি আহি এখন সমতলত পৰিছে, ধৰি ললো এখন সমতল, ইয়াত পৰিছে, এই ৰশ্মিটোক আমি কি বুলি কম? আপতিত ৰশ্মি। আৰু যিটো বিন্দুত পৰিছে, সেই বিন্দুটোক কম আমি আপতন বিন্দু। আপতন বিন্দু। এতিয়া তাৰ পিছত কি হব? এই ৰশ্মিটোৰ কি হয়? খুন্দা খাই কিনে কি হব? উভতি যাব, প্ৰতিফলিত হব। ধৰি ললো মই ইয়াৰ পৰা ৱালখনত শিল এটা মাৰি দিলো, এনেকে শিলটো ইয়াত খুন্দা খাই কি হব? গুচি যাব। অৰ্থাৎ এইটো যদি মই ৰশ্মি বুলি হব, এইটো এটা আপতিত ৰশ্মি, খুন্দা খাই কিনে গুচি গলে, এইটো কি হব? প্ৰতিফলিত ৰশ্মি। এতিয়া আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব, এই বিন্দুটো কি বুলি কৈছো? আপতন বিন্দু। ইয়াত কি কৰিম? অবিলম্ব, মানে লম্ব এডাল জানিম। অৰ্থাৎ এইটো আমাৰ প্লেনটো কি হব লাগিব? বহুত মিহি হব লাগিব। য'ত পোহৰ পৰিছে, মিহি হবৰ কাৰণে আমি কি বুলি কওঁ? গ্লাছত পৰিছে, মানে কাছৰ যিটো পৃষ্ঠ আছে, পৃষ্ঠটো বহুত মিহি। যদি সহতা হয় তেতিয়া কি হব? যদি এনেকুৱা সহতা পৃষ্ঠত পৰে কি হব? পোহৰটো ইয়াত পৰি কিনে যেনি তেনি গুচি যাব। নিয়ম ইয়াত ধৰা পৰিলে এনেকে গুচি যাব, তেনেকুৱা হব। সেইকাৰণে আমি মিহি পৃষ্ঠ এটা লওঁ। সেইকাৰণে আমি কাছৰ পৃষ্ঠ ইউজ কৰো। অৰ্থাৎ
এই যিটো আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত যিডাল অবিলম্ব টানিম এইডাল একে সমতলত থাকে। অবিলম্ব কোনডাল হ'ব? এই যিটো আপতিত ৰশ্মি পৰিছে ইয়াৰ পৰা যিডাল এই লম্বডাল টানিম এইডাল হ'ব অবিলম্ব। অৰ্থাৎ অভিলম্ব হোৱা মানে যিখন সমতল আছে তাত লম্ব এডাল টানিছো, এইটো কোণ 90 ডিগ্ৰী হ'ব লাগিব আৰু এইটো কোণো 90 ডিগ্ৰী হ'ব লাগিব। এতিয়া আপতিত ৰশ্মিয়ে অবিলম্বৰ লগত যিটো কোণ কৰিছে এইটো কোণ চোৱা, এইটো আপতিত ৰশ্মি, এইডাল অবিলম্ব। অবিলম্বডাল কাৰ লগত 90 ডিগ্ৰী কোণ কৰি আছে? এই সমতলখনৰ লগত, ইয়াৰ লগত। আপতিত ৰশ্মিয়ে এতিয়া অবিলম্বৰ লগত যিটো কোণ কৰিছে এই কোণটো আৰু প্ৰতিফলিত ৰশ্মিয়ে অবিলম্বৰ লগত যিটো কোণ কৰিছে, এতিয়া প্ৰথম নিয়মটো হৈছে চাবা, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্বডাল একে সমতলত আছে। এতিয়া একে সমতল মানে কি বস্তু কোৱাছো বাৰু? একে সমতল ধৰি ললো তোমালোকে ক'ত পৰিছে পোহৰটো আহি কাঁচত পৰিছে, ধৰি ললো মই এইখন কাঁচ বুলি ধৰি ললো, এইখন গ্লাছ, ইয়াত আহি কিনে পোহৰ পৰিছে বা এইফালৰ পৰা আহি পৰিছে। এতিয়া এই গ্লাছখন তুমি এইফালে বঢ়াই দিয়া ইনফিনিটিলৈকে, যিমান দূৰলৈ পৰা এইফালে বঢ়াই দিছো, ওপৰৰ পিনে বঢ়াই দিছো, তলৰ পিনে বঢ়াই দিছো, এই গোটেই মিলি এইখিনিক কয় এটা সমতল। অৰ্থাৎ এতিয়া আপতিত ৰশ্মিটো ইয়াত পৰিছে, পৰি কিনে এইটো বিন্দুৰ পৰা প্ৰতিফলিত হৈছে। অৰ্থাৎ আলটিমেটলি কি হৈছে? এইফালে বঢ়াই দিলেও এটা সমতল, এইফালে বঢ়াই দিলেও এটা সমতল, এইফালে বঢ়াই দিলেও এটা সমতল, তলৰ পিনে বঢ়াই দিলেও এটা সমতল। অৰ্থাৎ এই ৰশ্মিখিনি ক'ত আছে? এই এটা সমতলতে আছে। অৰ্থাৎ আমি কি ক'ব পাৰো? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অবিলম্ব সদায় একে সমতলত থাকে। এইটো হৈছে পোহৰৰ প্ৰতিফলনৰ প্ৰথম সূত্ৰ। এইবিলাক তাৰপিছত দ্বিতীয় সূত্ৰটো কি কৈছে? আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। অৰ্থাৎ আপতিত ৰশ্মিয়ে অবিলম্বৰ লগত যিটো কোণ কৰিছে এইটো কোণ আপতন কোণ, আৰু প্ৰতিফলিত ৰশ্মিয়ে অবিলম্বৰ লগত যিটো কোণ কৰিছে এইটো কোণ হ'ব প্ৰতিফলন কোণ। আৰু এই কোণ দুটাৰ মান কি বুলি কৈছে? সমান। যদি এইটো আমাৰ 30 ডিগ্ৰী বা 45 ডিগ্ৰী হয়, এই কোণটো আই বুলি ধৰে, ইনচিডেন্ট ৰে যিটো কোণ কৰিছে, ইনচিডেন্ট ৰে আই এটা শব্দটো তাৰ পৰা আহিছে, এইটো ৰিফ্লেক্টেড ৰে আৰ টো আহিছে, এইটো যদি 45 ডিগ্ৰী হয়, এংগল আইটো যদি 45 ডিগ্ৰী হয়, এংগল আৰ টো আমাৰ কি হ'ব? 45 ডিগ্ৰী। অৰ্থাৎ এই দুটা কোণৰ মান সমান। এতিয়া তাৰ পিছত আমি জানিব লাগিব, এতিয়া তাৰ পিছৰ টাৰ্মটো আহিলে গোলাকাৰ দাপোন। গোলাকাৰ দাপোন কি বস্তু চাবা। এতিয়া চোৱাচোন, এখন চোৱা, অলপ তলত বহি লৈছো বাৰু, দেখাই নাপায় মুখখন ভালদৰে। এইটো চোৱা, এইটো আমাৰ কি? এখন চামুচ আমি ঘৰত ইউজ কৰো। চামুচখনৰ এই পৃষ্ঠটো চোৱাচোন, তলৰ পিনে সোমাই থকা। অৰ্থাৎ চাবা, মানে কথাটো এনেকুৱা কম, গোলাকাৰ দাপোন। গোলাকাৰ দাপোন বুলি ক'লে কেনেকুৱা বস্তু? এটা গোলক এটা ললো, ঠিক আছে। এতিয়া গোলকটো চোৱা, ৰশ্মি আহি এনেকেও পৰিব পাৰে বা ৰশ্মি আহি এনেকেও পৰিব পাৰে। অৰ্থাৎ এই গোটেই দাপোনখনক কি বুলি ক'ম আমি? গোলাকাৰ দাপোন। এনেকেও পৰিছে বা এনেকে যাই কিনে এনেকেও পৰিছে, মানে উত্তল অৱতল। মানে কথাটো এনেকুৱা, ধৰি ললো মই এই চামুচখনৰ কথা ধৰি ললো। চোৱা, এই চামুচখন আছে, আমি যদি যিপিনে আমি চামুচখনৰ চেনি লওঁ সেই পৃষ্ঠটো কি? তললৈ সোমাই থকা। অৰ্থাৎ এইফালে যদি এনেকে মুখখন চাওঁ তেতিয়া কি দেখা পাম? ডাঙৰ দেখা পাম। অৰ্থাৎ এইখন গোলাকাৰ দাপোন, মানে যি আমাৰ দাপোন আছে, দাপোনৰ দুটা ভাগ আছে গোলাকাৰ দাপোনৰ, এটা হৈছে অৱতল আৰু এটা হৈছে উত্তল। অৱতল মানে হৈছে ভিতৰলৈ সোমাই থকা। এই দাপোনখন মই এতিয়া ভাগ কৰি দিলো, দুটা ভাগত ভাগ কৰি দিলো। এতিয়া দুটা ভাগত ভাগ কৰি দিলে চোৱা, এখন চামুচ যেনেকুৱা ভিতৰলৈ সোমাই আছে, মানে ইংৰাজীত কয় কনকেভ, কেভ মানে গুহা বুলি ধৰি লোৱা, গুহা মানে সোমাই গৈছে। অৱতল, অৱতল, অৱতলিত হৈছে, তাৰমানে সোমাই গৈছে। আৰু উত্তল, উত্তল মানে উফন্দি হৈছে, উঠিছে মানে। এতিয়া চোৱা, অৱতলটো কেনেকুৱা বস্তু? এই যদি প্ৰতিফলন পৃষ্ঠখন চাবা, প্ৰতিফলন পৃষ্ঠখন যদি এনেকুৱা গোলাকাৰ দাপোন আছিল, মই দুভাগ কৰি দিলো, এটা ভাগ ধৰিলো মই এইফালে, মই কি কৰিলো? এলুমিনিয়ামৰ প্ৰলেপ দি দিলো, তাৰে ওপৰত ৰং কৰি দিলো, যাতে এইফালে ৰশ্মিটো ওলাই যাব নোৱাৰে। অৰ্থাৎ এই পাৰ্টটো আনি কিনে মই এতিয়া ইয়াত লগাই দিলো, এই এখন দাপোন এনেকুৱাকে ৰং কৰি দিলো, যাতে ৰশ্মিটো কি হয়? বাহিৰত ওলাই যাব নোৱাৰে। এতিয়া এই যিখন প্ৰতিফলক পৃষ্ঠখন কি হৈছে? সোমাই আছে ভিতৰত। সো এনেকুৱা যিবিলাক দাপোন আছে সেই দাপোন বিলাকক কয় অৱতল দাপোন, ঠিক আছে? অৱতল দাপোন বুলি কয়। আৰু যদি প্ৰতিফলক পৃষ্ঠখন বাহিৰৰ ফালে আছে, মানে উফন্দি আছে, উফন্দি মনত ৰাখিবা, উফন্দি উত্তল, এইফালে বাহিৰলৈ ওলাই আছে,
অৰ্থাৎ ৰশ্মি এটা আহি কিনে ক'ত পৰিব, ইয়াত পৰিব, ইয়াত পৰিব, এইখিনিত পৰিব। অৰ্থাৎ এনেকুৱা দাপোনক কয় আমাৰ উত্তল দাপোন। অৰ্থাৎ গম পালো আমি এতিয়া। চোৱা, গোলাকাৰ দাপোন আছে, গোলাকাৰ দাপোনক যদি মই মাজেৰে ভাগ কৰি দিওঁ, একফালে যদি মই ৰং কৰি দিওঁ, এইফালে অৱতল দাপোন পাম, আৰু যদি ইফালে আমি ৰশ্মিটো পৰিব দিওঁ এইটো চাইডত, তেতিয়া কি পাম আমি, উত্তল দাপোন পাম। এতিয়া কেইটামান টাৰ্ম জানিব লাগিব উত্তল দাপোন অৱতল দাপোনৰ। কেনেকুৱা, কি বস্তু, ফকাচ দৈৰ্ঘ্যৰ কথা আছে। কি আছিলে চাবা এতিয়া, এইটো চোৱা, গোলাকাৰ দাপোন গম পালো। এতিয়া মই অৱতল দাপোন এখন লওঁ। চোৱা, এইটো ক'ৰ পৰা কাটি উলিয়াইছিলো, বৃত্তৰ পৰা। এতিয়া যদি এইখন যদি এনেকে লগ লগাই দিওঁ, এইটো এটা বৃত্ত পাম। ঠিক আছে, এই বৃত্তটোত এটা কেন্দ্ৰ পাম। ঠিক আছে, বৃত্তটোত হলে এটা কেন্দ্ৰ থাকিব। সেই দাপোনৰ, অৰ্থাৎ আমি এইখিনি গুচাই দিলো, এই বৃত্তটোৰ কেন্দ্ৰটো এইটো, অৰ্থাৎ এই যিটো কেন্দ্ৰ আছে এইটোক কম আমি ভাঁজ কেন্দ্ৰ। ঠিক আছে, এইটো অৱতল দাপোনৰ বাবে এইটো ভাঁজ কেন্দ্ৰ। অৰ্থাৎ অৱতল দাপোন এখন আমি ভাঁজ কেন্দ্ৰ কাক বুলি ক'লে, অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ কাক বুলি ক'লে আমি কি ক'ম, অৱতল দাপোন এখন, এইখন অৱতল দাপোন, এই অৱতল দাপোনখন এটা গোলকৰ অংশ, আৰু সেই গোলকটোৰ এটা কেন্দ্ৰ আছে, আৰু সেই কেন্দ্ৰটোকে কি বুলি ক'ম আমি, ভাঁজ কেন্দ্ৰ বুলি ক'ম। তাৰপিছত চাবা, এই যিটো প্ৰতিফলন পৃষ্ঠ আছে, মানে য'ত প্ৰতিফলিত হৈছে, ৰশ্মিটো ইয়াত প্ৰতিফলিত হৈছে, ইয়াত প্ৰতিফলিত হৈছে, ইয়াত হৈছে, মানে এই গোটেইখিনি হৈছে আমাৰ প্ৰতিফলন পৃষ্ঠ। এতিয়া প্ৰতিফলন পৃষ্ঠখনৰ যিটো মধ্যবিন্দু, সেই মধ্যবিন্দুটোক আমি কি বুলি ক'ম, পোল। পোল মানে মেৰু বুলি ক'ম। ঠিক আছে, তাৰ পিছতে এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে ভাঁজ কেন্দ্ৰ, এইটো পি, আৰু এই যিটো মাজৰ বিন্দু মানে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোল, এই মাজৰ বিন্দুটোক কম আমি ফকাচ বিন্দু। অৰ্থাৎ আমি কি গম পালো, অৱতল দাপোনৰ আমি মুখ্য মূল বিন্দু গম পালো, তাৰপিছত ফকাচ গম পালো, আৰু ভাঁজ কেন্দ্ৰ গম পালো। এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত চোৱাচোন কি হয়। এইখন উত্তল দাপোন, এইফালে আমি ৰং কৰি দিছিলো, অৰ্থাৎ প্ৰতিফলন পৃষ্ঠখন এইফালে, অৰ্থাৎ ৰশ্মিবোৰ যাব লাগিলে ক'ৰ পৰা যাব, এইফালৰ পৰা যাব। ইয়াৰ মাজৰ যিটো বিন্দু আছে সেইটো কি হ'ব, একে কথা, এইটো পোল হ'ব। তাৰপিছত ৰশ্মি যাব লাগিলে ইয়াৰ পৰা যাব। এতিয়া আৰু এটা টাৰ্ম আছে চোৱা, মুখ্য অক্ষ। চোৱা, এই যিটো পোল আছে মানে মূল বিন্দু আৰু ভাঁজ কেন্দ্ৰ, এই যিটো সংযোগী এডাল ৰেখাক কি বুলি কয়, আমাৰ মুখ্য অক্ষ বুলি কয়। কি কাৰণত কয় মুখ্য অক্ষ বুলি, চোৱাচোন, এইটো এটা মই তোমাৰ বৃত্ত এটা ললো, চাৰ্কুল এটা, এইডালো এডাল অক্ষ হ'ব পাৰে, এইডালো হ'ব পাৰে, মাজেদি কটাকটি কৰা, কিন্তু এইডালো হ'ব পাৰে বা এইডালো হ'ব পাৰে। ইয়াৰ ভিতৰত মুখ্য কোনডাল, ডেফিনেটলি এইডাল হ'ব বা এইডাল হ'ব, যিডাল ব্যাসডাল হয়। এইখন দাপোনৰো এনেকুৱা কথা, এই মাজেদি গৈছে, ক'ৰ মাজেদি গৈছে, যিটো কেন্দ্ৰৰ মাজেদি যিডাল দেখা গৈছে সেইডালে মুখ্য অক্ষ। ইয়াৰো সেইকাৰণে এইটো কি হ'ব, মুখ্য অক্ষ। এবাৰ চোৱা, উত্তল দাপোনৰ ক্ষেত্ৰত চোৱা, উত্তল দাপোনৰ ক্ষেত্ৰত আমাৰ কি হৈছে, এইখন আমাৰ উত্তল দাপোন, ইয়াৰ মুখ্য মূল বিন্দু এইটো। এতিয়া উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠখন কোনফালে আছে, এইফালে আছে, ৰশ্মিবোৰ ইয়াত পৰিব, এইফালে আমি ৰং কৰি থৈ দিছো, ৰশ্মি ওলাই যাব নোৱাৰাকে। এতিয়া কথাটো হ'ল, এটা বৃত্তৰ পৰা কাটি আনিছো, এইখিনি অৱতলখিনি কাটি আনি এনেকে দিছিলো, উত্তৰখিনি কাটি আনি এনেকে দিছিলো। ঠিক আছে, অৰ্থাৎ এই বৃত্তটো কোনফালে থাকিব, এইফালে থাকিব। থকাৰ কাৰণে এই বৃত্তটোৰ কেন্দ্ৰটো কি হ'ব, ইয়াত হ'ব, এইটো চেণ্টাৰ। অৰ্থাৎ এইডাল আমি লগ কৰি দিলো, আৰু ফকাচটো কি হ'ব, ইয়াৰ মাজত থাকিব। অৰ্থাৎ আমি কি ক'ব পাৰো, উত্তল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ বুলি কোৱাৰ লগে লগে উত্তল দাপোনখনৰ ভাঁজ কেন্দ্ৰটো কোনফালে থাকিব, যিখন প্ৰতিফলন পৃষ্ঠ, এখন প্ৰতিফলন পৃষ্ঠ ইয়াত প্ৰতিফলিত হৈছে, প্ৰতিফলন পৃষ্ঠৰ কি ক'ত থাকিব, অপজিট চাইডত থাকিব উত্তল দাপোনৰ। আৰু ঠিক তেনেকে তোমাৰ যিটো আছে ফকাচটো কি থাকিব, ফকাচটো প্ৰতিফলন পৃষ্ঠৰ কি হ'ব, অপজিট চাইডে থাকিব। এতিয়া কথাটো হ'ল কি, যদি সোধে চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে তোমাৰ কি আছিলে, ভাঁজ কেন্দ্ৰ, একে কথাকে লিখিব লাগিব। উত্তল দাপোনৰ যিটো আমি লৈছো প্ৰতিফলন পৃষ্ঠখন এটা গোলকৰ অংশ, সেই গোলকটোৰ কেন্দ্ৰটো কি হ'ব, ভাঁজ কেন্দ্ৰ। ঠিক আছে, এতিয়া
এটা টাৰ্ম লওঁ উত্তল দাপনৰ ফকাচ আৰু অৱতল দাপনৰ ফকাচটো কি বস্তু জানা উত্তল দাপনৰ ফকাচ আৰু অৱতল দাপনৰ ফকাচ প্ৰথম আমি চাম ফকাচ ঠিক আছে অৱতল দাপন এখন আকো এখন অৱতল দাপন ঠিক আছে এইটো আমাৰ হ'ব বৃত্ত ইয়াত যদি মই ফকাচটো ধৰি ললো 2 সেমি বা 4 সেমি যিমান লৈছো এইখিনি যিমান লৈছো এইখিনি লৈ মানে লৈছো বাৰু এইটো ফকাচ এইটো কি আছে সেন্টাৰ অফ কাৰ্ভেচাৰ মানে ফাৰ্ষ্ট কেন্দ্ৰ এতিয়া অৱতল দাপনৰ ক্ষেত্ৰত কি হয় ফকাচৰ সংজ্ঞাটো লিখিব লাগিলে কি কম মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি অৱতল দাপন এখনত প্ৰতিফলিত হোৱাৰ পিছত যিটো বিন্দুৰ মাজেৰে যায় এই বিন্দুটোৱে হ'ল অৱতল দাপনৰ মুখ্য ফকাচ ঠিক তেনেকে উত্তল দাপনৰ ক্ষেত্ৰত কি কৰিম এইখন আমাৰ উত্তল দাপন একে কথা আছিল এইটো ধৰি ললো মই এফ এইটো কি হ'ব আমাৰ সমান দূৰত্বত কি হ'ব সি অৰ্থাৎ উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব মুখ্য অক্ষৰ সমান ভাবে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এডাল আহিছে ইয়াত পৰিছে উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিফলন হৈছে প্ৰতিফলনৰ পিছত কি হ'ব এই প্ৰতিফলিত ৰশ্মিটো কোনো এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে অৰ্থাৎ কোনো এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে ওলাই যোৱা মানে কি হ'ব আঁতৰি যোৱা যেন লাগে চোৱা এই বিন্দুটো চোৱা এনেকে জয়েন কৰি দিছো অৰ্থাৎ এইটো সাইডৰ পৰা চালে এই বিন্দুটোৰ পৰা এই বিন্দুটো ডেভিয়েট হোৱা যেন লাগে মানে আঁতৰি যোৱা যেন লাগে অৰ্থাৎ অপহাৰী হোৱা যেন লাগে আমি কি ক'ব পাৰিম এতিয়া উত্তল দাপনৰ ফকাচ ক'লে আমি ক'ব পাৰিম তোমাৰ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এডাল দাপনখনত উত্তল দাপনত প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে অৰ্থাৎ মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই অহা যেন লাগে আৰু সেই বিন্দুটোকে কি ক'ম আমি অৱতল উত্তল দাপনৰ ফকাচ বুলি ক'ম ঠিক আছে তাৰ পিছত আমি কি জানিব লাগিব নেক্সট টাৰ্ম এটা আছে ফকাচ দৈৰ্ঘ্য কোনটো হ'ব এই যিটো মেৰু আছে পি আৰু ফকাচ ইয়াৰ মাজত যিটো দূৰত্ব এই দূৰত্বটোকে আমি কি বুলি ক'ম ফকাচ দৈৰ্ঘ্য বুলি ক'ম ঠিক তেনেকে অৱতল দাপনৰ ক্ষেত্ৰতো যিটো মেৰু আছে মেৰু আৰু ফকাচৰ মাজত যিটো দূৰত্ব সেই দূৰত্বটোকে আমি কি ক'ম ফকাচ দৈৰ্ঘ্য বুলি ক'ম ঠিক তেনেকে ভাঁজ বেহাৰ্ড মানে কি আছিল এইটো এটা বৃত্ত আছিল এইটো বৃত্তৰ কেন্দ্ৰটো আমি সি বুলি ধৰিছো সেন্টাৰ অফ কাৰ্ভেচাৰ এইডাল লগাইছো এইখিনি আমাৰ দাপনটো কনচিডাৰ কৰিলে এইটো পোল পাম অৰ্থাৎ এই যিটো দূৰত্ব ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত যিটো দূৰত্ব সেই দূৰত্বটো আমাৰ কি হ'ব বৃত্তৰ বেহাৰ্ড কিন্তু দাপনৰ কাৰণে আমি এইটো কি ক'ম এইটো ভাঁজ কেন্দ্ৰ আছিল ভাঁজ কেন্দ্ৰ হোৱাৰ কাৰণে এইটোক আমি কি বুলি ক'ম ভাঁজ বেহাৰ্ড বুলি ক'ম অৰ্থাৎ ভাঁজ বেহাৰ্ড এটা সেইটো কি হেৰি দেখাম আমি আৰ ঠিক তেনেকে এইটোৰ ক্ষেত্ৰতো ভাঁজ বেহাৰ্ড কোনটো হ'ব এইটো আৰু এইটোৰ মাজত যিটো দূৰত্ব এই দূৰত্বটোৱে হ'ব আমাৰ ভাঁজ বেহাৰ্ড এইটো আমাৰ কি হ'ব আৰেৰে সূচাম এতিয়া আমি গম পালো কি গম পালো এইটো পোল ফকাচ তাৰপিছতে ফকাচ দৈৰ্ঘ্যটো চাবা ফকাচ দৈৰ্ঘ্যটো কি বস্তু এই যিটো মেৰু আছে মেৰু আৰু ফকাচৰ মাজত যিটো দূৰত্ব উত্তল দাপনে হওক বা অৱতল দাপনে হওক মেৰু আৰু ফকাচৰ মাজত যিটো দূৰত্ব সেই দূৰত্বটোক আমি কি বুলি ক'ম ফকাচ দৈৰ্ঘ্য আৰু ইয়াক কি লিখে কেপিটেল স্মল এফ আখৰেৰে লিখা হয় ঠিক আছে এতিয়া আমি টাৰ্ম বিলাক গম পালো ঠিক আছে এতিয়া আৰু এটা কথা কওঁ আমি চাবা সদায় মুখ্য যিডাল অক্ষ আছে সেইডাল দাপনখনৰ ওপৰত সদায় লম্ব এইটো আমাৰ দাপনখন এনেকে কিছু তুমি এতিয়া ভাবিব পাৰা তোমালোকৰ কিতাপত লাইন এটা আছে মুখ্য অক্ষডাল দাপনখনৰ ওপৰত সদায় লম্ব এতিয়া বেকাকে আছে এইটো লম্ব হ'ব নেকি বাৰু কথাটো তেনেকুৱা নহয় চাবা আচলতে যিখিনি পৃষ্ঠত ৰশ্মিবিলাক প্ৰতিফলন হয় সেই প্ৰতিফলিত পৃষ্ঠবোৰ সদায় এনেকুৱাই হয় চিধাই হয় কি কাৰণত চিধা হয় চাবা এডাল কাৰ্ভ লাইন আছে ঠিক আছে এনেকুৱা কাৰ্ভ লাইন এডাল প্ৰতিফলন হ'ব লাগিলে কি একদম বিন্দু এটা প্ৰতিফলন হৈছে এই লাইনডাল মই কি কৰিলো ছুটি কৰি যাই থাকা চবতে এনেকে ছুটি কৰি যাই থাকা মানে প্ৰতিফলন হ'ব যাই আছে ছুটি কৰি গৈ আছো গৈ কি পাম য'ত প্ৰতিফলন হ'ব লৈছে সেইডাল কি পাম আমি ষ্ট্ৰেট লাইনে পাম অৰ্থাৎ সেইকাৰণে মুখ্য অক্ষডাল কি হয় ইয়াৰ যিটো প্ৰতিফলন পৃষ্ঠ আছে এই মূলবিন্দুত ইয়াত কি হ'ব সদায় মেৰুত সদায় লম্ব হৈ থাকে ঠিক আছে এতিয়া আমি বহুকেইটা টাৰ্ম গম পালো ফকাচ কাক বোলে গোটেইখিনি গম পালো এইটো চাবা তোমালোকৰ পৰীক্ষাত আহে ৰশ্মি চিত্ৰ অংকন কৰা তাৰ কাৰণে আমি কিছুমান কেইটামান বস্তু জানিব লাগিব উত্তল আৰু অৱতল দাপনৰ বাবে এইটো কি জানিব লাগিব চাবা
এখন অবতল দাপোন ললো, ঠিক আছে। এইফালে এতিয়া চোৱা তোমালোকৰ ৰশ্মি চিত্ৰৰ কথাই। ৰশ্মি চিত্ৰৰ অংকন কৰিবলৈ আমি প্ৰথম কেইটামান বস্তু জানিব লাগিব। এইটো মেইন কণ্ডিশ্যন। কণ্ডিশ্যনটো চাবা, প্ৰথম আমি অৱতল দাপোন এখন আঁকি লওঁ। অৱতল দাপোনত কি কি কণ্ডিশ্যন হয় চাই লওঁ। এইফালে এখন উত্তল দাপোন আঁকো, উত্তল দাপোনৰ কণ্ডিশ্যনটো চাম। সকলোৱে আগতে অৱতল দাপোন উত্তল দাপোন। এইটো কি আছিল? মুখ্য বিন্দু মানে মূল বিন্দু, মাজেদি গৈছে, এইফালে দিয়াৰ দৰকাৰ নাই। এইটো পি পল, এইটো মই ফকাছ বুলি ধৰিলো, আৰু তাৰ সমান দূৰত্বত কি ললো? এতিয়া চোৱা, অৱতল দাপোন এখনৰ ক্ষেত্ৰত ঠিক আছে, এইফালে বাৰু এইটো কৰি লওঁ, এইটো মই ফকাছ বুলি ধৰো, আৰু সমান দূৰত্বত কি ললো? চেণ্টাৰ অফ কাৰ্ভেচাৰ, এডাল মুখ্য অক্ষৰ, এইটো কি হ'ব? এতিয়া অৱতল দাপোন এখনৰ ক্ষেত্ৰত কি হয়? মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত, ইয়াত প্ৰতিফলন হৈছে, প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায়। ঠিক তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব? মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত এইফালে যাবই নোৱাৰে ৰশ্মিবিলাক, কিন্তু কি হয়? এই ফকাছৰ পৰা এই ৰশ্মিডাল যদি আমি এনেকে চাওঁ, এইফালৰ পৰা কি হ'ব? ফকাছৰ পৰা আঁতৰি যোৱা যেন লাগে। অৰ্থাৎ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এডাল উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিফলনৰ পিছত কি হয়? ফকাছৰ পৰা আঁতৰি যোৱা যেন লাগিব। ঠিক আছে, এই দুটা কণ্ডিশ্যন গম পালো। এইবাৰ 2 নম্বৰ কণ্ডিশ্যন চাবা। তাৰে ৰিভাৰ্চটো কৰি দিওঁ আমি, ৰিভাৰ্চটো কৰি দিওঁ। কি হ'ব? একে কথা, এইটো পি এফ সমান দূৰত্বত চি ধৰিলে। এতিয়া ৰিভাৰ্চটো কি হ'ব? ফকাছৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি এডাল অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেৰে যিডাল ৰশ্মি পাৰ হৈ যাব, প্ৰতিফলনৰ পিছত কি হয়? মুখ্য অক্ষৰ সমান্তৰাল হৈছে। দেখা কি বোলে? তোমালোকে স্কেল ইউজ কৰিবা, কম্পাছ ইউজ কৰিবা, বা তোমালোকৰ পুনমান যন্ত্ৰপাতি ইউজ কৰিব পাৰা দাপোনখন আঁকাৰ কাৰণে। এইটো কি হয়? ফকাছৰ মাজেৰে যোৱা ৰশ্মি এডাল অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিফলনৰ পিছত কি হয়? মুখ্য অক্ষৰ সমান্তৰাল হয়। ঠিক তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব? এবাৰ ফকাছৰ মাজেৰে এইটো যাব নোৱাৰে, কিন্তু ফকাছৰ অভিমুখী হ'ব পাৰে। এনেকুৱা ফকাছৰ মাজেদি গতি কৰিব গৈছে ৰশ্মিডালে, ফকাছৰ মাজেদি গতি কৰিব গৈছে, ইয়াত প্ৰতিফলন হৈছে, হোৱাৰ পিছত এই ৰশ্মিডালো কি হ'ব? মুখ্য অক্ষৰ সমান্তৰাল হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত। অৰ্থাৎ তাৰমানে এইটো যদি আমি জইন কৰি দিওঁ, ফকাছৰ মাজেদি গতি কৰিব গৈছে। ঠিক আছে, তাৰপিছত নেক্সট ক্ৰাইটেৰিয়াটো হ'ল, চাবা, নেক্সট ক্ৰাইটেৰিয়াটো হ'ল অৱতল দাপোনৰ ক্ষেত্ৰত আমি লওঁ, এইটো ফকাছ আছিল, ভাস্কেন্দ্ৰৰ মাজেদি যিডাল ৰশ্মি যায় অৱতল দাপোনৰ ক্ষেত্ৰত, ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ গৈছে ৰশ্মিডাল, সেইকাৰণে যিডাল ৰশ্মি যায় সেইডাল প্ৰতিফলনৰ পিছত আকৌ যোৱা পথেৰে উভতি আহে। এই কথাকেইটা মনত ৰাখিব লাগিব। ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত কি হ'ব? যোৱা পথেৰে উভতি আহিব। ঠিক তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে, ইয়াত ৰং কৰাই আছে, অৰ্থাৎ কি হ'ব লাগিব? ভাস্কেন্দ্ৰ অভিমুখী হ'ব লাগিব। অৰ্থাৎ এই ভাস্কেন্দ্ৰৰ পিনে যাব গৈছে ৰশ্মিডাল। যদি এনেকুৱা ৰশ্মি হয় ভাস্কেন্দ্ৰ অভিমুখী, তেতিয়া প্ৰতিফলনৰ পিছত এনেকে গৈছে, প্ৰতিফলনৰ পিছত কি হ'ব? যোৱা পথেৰে উভতি আহিব। এই দুটা কণ্ডিশ্যন। নেক্সট কণ্ডিশ্যন আৰু আছে, চাবা। নেক্সট কথাটো হ'ল, এই গম পালো, ভাস্কেন্দ্ৰ ফকাছটো গম পালো। তাৰপিছত অৱতল দাপোনৰ ক্ষেত্ৰত বেকাকৈ হেলনীয়াকৈ যদি পৰে, ক'ত পৰে? যিটো তাৰ মেৰু আছে তাত পৰে। অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত যদি মেৰুৰ অভিমুখী ৰশ্মি বেকাকৈ যিডাল ৰশ্মি মেৰুত লগ লাগে, মূল বিন্দু, এই মেৰুত পৰা ৰশ্মিডাল কি হয়? প্ৰতিফলনৰ পিছত আকৌ এনেকে এংগল কৰি গুচি আহে, মানে অপজিট চাইডত। তাৰমানে যিডাল মুখ্য অক্ষ আছে, মুখ্য অক্ষৰ লগত কি হ'ব? কোণ কৰি গুচি আহিব। অৰ্থাৎ এই কোণটো আমাৰ কি হ'ব? এইডাল যদি আমি তোমাৰ অবিলম্ব বুলি ধৰো, কাৰণ এইডাল মই লম্ব বুলি কৈছিলো, এইডাল অবিলম্ব হলে এইটো কোণ হ'ব ইনচিডেন্ট কোণ, মানে আপতিত কোণ, আৰু এইটো ৰিফ্লেক্টেড কোণ, প্ৰতিফলিত কোণ। এই কোণটো আৰু এই কোণটো সদায় সমান। ঠিক তেনেকে উত্তল দাপোনৰ ক্ষেত্ৰতো সেই মেৰু অভিমুখী ৰশ্মিডাল প্ৰতিফলনৰ পিছত এনেকে গুচি যাব।
অৰ্থাৎ এইটো যদি ইনসিডেন্ট কোণ আই এইটো আৰ অৰ্থাৎ আই ইজ ইকুৱেল টু আৰ এই কন্ডিশন কেইটা আমি জানিব লাগিব তাৰপিছত তোমালোকৰ আৰু এটা টাৰ্ম আছে এইটো মই কব ৰৈ গল আছে তোমাৰ গবাক্ষ ছিদ্ৰ বা এপাৰ্চাৰ বুলি গবাক্ষ কেন্দ্ৰ মানে গবাক্ষ ছিদ্ৰ এনেকে আছে এইটো কি বস্তু চাবা এখন বটল দাপোন ধৰি ললো মই এইখন এটা গোলাকাৰ দাপোন এইফাল এখন বটল দাপোন এনেকে দিছো ইয়াত প্ৰতিফলন পৃষ্ঠ এই যিটো ব্যাস মানে য'ত প্ৰতিফলন হৈছে ইয়াত প্ৰতিফলন হৈছে পৃষ্ঠটো ক'ত হৈছে ইয়াত প্ৰতিফলন হৈছে এই পৃষ্ঠৰ যিটো দূৰত্ব এইটো এই ব্যাসটো অৰ্থাৎ এইখিনিকে কয় তোমাৰ গবাক্ষ ছিদ্ৰ বা এপাৰ্চাৰ বুলি কয় এতিয়া ঠিক আছে বাৰু আজি আমি এইখিনি জানি লব লৈ নেক্সট ক্লাছত আমি এইবিলাক কেনেকে ডিসকাস কৰিম এতিয়া হেৰি কৰিবা তোমালোকৰ নোটছৰ বাবে বঢ়িয়াকে গোটেইখিনি লিখাই আছে মই বুজাই দি আছো লাষ্ট লিখাই আছে লিখাখিনি পঢ়ি গলে ভিডিঅ'টো চালে গোটেইখিনি ভালদৰে বহুত ভালকে বুজি পাবা নোট যদি লাগে এই নম্বৰত কন্টেক্ট কৰিবা মই হোৱাটছএপত দি দিম ঠিক আছে হ'ব বাৰু আজিলৈকে নেক্সট ক্লাছত কৰিম আমি